Hello everyone. দুদিনমান বিৰতিৰ পাছত আপোনালোকক আকৌ AK ফিজিঅলৈ স্বাগতম জনাইছো। আজি মই এটা ইম্পৰ্টেন্ট টপিক গুৰুহা বিষ বা হিল পেইনৰ বিষয়ে কম। ইয়াৰ লক্ষণসমূহ কেনে ধৰণৰ, আপুনি ঘৰতে কি কৰিব লাগে আৰু কি কৰিব নালাগে এই বিষয়ে কম আৰু বিষৰ পৰা উপশম পাবলৈ ঘৰতে আপুনি কেনে ধৰণৰ ফিজিঅথেৰাপি টেকনিক ইউজ কৰিব পাৰে তাৰ বিষয়ে কম। তেন্তে দেৰি নকৰি আজি ভিডিঅটো আৰম্ভ কৰো। হিল পেইন বা গুৰুহা বিষৰ কমন প্ৰব্লেমসমূহ মই উল্লেখ কৰিম। ফাৰ্ষ্ট মই প্লেণ্টাৰ ফাচাইটিছৰ বিষয়ে কম। হিল বনৰ ভৰিৰ আঙুলিৰ সৈতে মানে হিল বোন মানে কি হয় আমাৰ যেটো গুৰুহা বুলি কওঁ, গুৰুহাৰ পৰা আপোনাৰ ভৰিৰ আঙুলিৰ সৈতে সংযোগ হৈ থকা এটা ডাঠ লেয়াৰ থাকে যাক আমি প্লেণ্টাৰ ফেচিয়া বুলি কওঁ আৰু তাতে কি হয় ইনফ্লেমেশ্যন হয় হৈ পিনে আপোনাৰ পেইন সৃষ্টি কৰে। বিশেষকৈ মহিলাসকলৰ বেছি হয় যিসকলে হাই হিল ইউজ কৰে। সেকেন্ড হিল স্পাৰ, কেলছিয়াম ডিপজিশ্যনৰ ফলত আমাৰ কি হয় হিল বনত মানে কেলছিয়াম ডিপজিশ্যনৰ ফলত মানে জমা হোৱাৰ ফলত হাড় বৃদ্ধি পাবলৈ আৰম্ভ হয় আৰু পেইন সৃষ্টি কৰে। মেইনলি এইটো এটা কমন প্ৰব্লেম হয়, বহু ক্ষেত্ৰত দেখা পোৱা যায় যেতিয়া আপুনি ৰাতিপুৱা বিশেষকৈ শুই উঠাৰ পাছত যেতিয়া ভৰিটো গ্ৰাউণ্ডত দিয়ে তেতিয়া আপুনি পেইনটো অত্যন্ত বেছি ফিল কৰে। থাৰ্ড একিলিছ টেণ্ডিনাইটিছ, মানে কি হয় একিলিছ টেণ্ডনত যেতিয়া টান পৰিব অতিমাত্ৰা ব্যৱহাৰ কৰাৰ ফলত এই পেইন হয়। বিশেষকৈ আৰ্মি পুলিচ মানে যিসকলে ফ'ৰ্চত আছে সেইসকলৰ হয়। মাৰ্চ পাৰ্চ বা ড্ৰিলিং কৰাৰ সময়ত তেখেতলোকে গুৰুহা বেছি ইউজ কৰে, সেইটো কাৰণে তেখেতলোকৰ একিলিছ টেণ্ডিনাইটিছত মানে প্ৰেছাৰ পৰে আৰু অভাৰ ইউজৰ ফলত তাতে পেইন হয়। ফ'ৰ্থ ইনজুৰি, হাই ইম্পেক্ট এক্টিভিটিজ, মানে ধৰক আপুনি ফুটবল খেলিছে, দৌৰিছে, তেতিয়াও কেতিয়াবা কি হয় আপোনাৰ ফিটত মানে ইনজুৰ হয় আৰু তাৰ ফলতো আপোনাৰ কেতিয়াবা গুৰুহাত আপোনাৰ পেইন হ'ব পাৰে। ফিফথ ইম্প্ৰপাৰ ফুটৱেৰ, যেতিয়া আপুনি জোতা বা চেণ্ডেল ব্যৱহাৰ কৰে তাৰ ভিতৰত থকা যিটো কুচন বা ছাপোৰ্ট দিয়া কোমল স্পঞ্জৰ যিটো লেয়াৰ হয় সেইটো যেতিয়া টাইট হয় বা বেয়া হয় তেতিয়াও আপোনাৰ হিল পেইন হ'ব পাৰে। ছিক্স আপোনাৰ অবেচিটি, মেদবহুলতা যাক কোৱা হয়, অতিৰিক্ত দেহৰ ওজনৰ ফলতো আপোনাৰ হিলত প্ৰেছাৰ পৰিব পাৰে আৰু ইয়াৰ ফলতো পেইন হয়। এই 6টা মেইন কাৰণৰ ফলতে আপোনাৰ হিল পেইন বা গুৰুহা বিষ হ'ব পাৰে। হিল পেইনৰ প্ৰধান লক্ষণসমূহ আমি ক'বলৈ গ'লে স্পেচিয়েলি পেইনটো আপোনাৰ মৰ্ণিং টাইমত যেতিয়া শুই উঠে গ্ৰাউণ্ডত ভৰিটো ৰখাৰ লগে লগে আপুনি পেইন ফিল কৰিব। ছেকেণ্ড আপোনাৰ কি হয় কাম কৰি থকাৰ লগে লগে দীৰ্ঘ সময় যদি থিয় হৈ থাকে তেতিয়া আপোনাৰ পেইনটো বাঢ়ি যায় আৰু থাৰ্ড আপোনাৰ হিলৰ চাৰিওফালে ফুলিব পাৰে বা কেতিয়াবা কি হয় ৰঙা পৰিব পাৰে আৰু লগে লগে আপোনাৰ কেতিয়াবা টেণ্ডনেছ ফিল কৰিব পাৰে, যিটো মানে কোমল ভৰিটো মানে ধৰক ফুলি গ'লে এনেও কোমল হৈ যায়, আপুনি তেনেকুৱা ধৰণৰ ফিল কৰিব পাৰে। যদি এই প্ৰব্লেমসমূহ আপুনি ফেচ কৰি আছে তেন্তে আওকাণ নকৰিব, কাৰণ এইবোৰ আণ্ডাৰলাইং কণ্ডিশ্যনৰ ইণ্ডিকেট হয়। আপোনাৰ ধৰক প্লেণ্টাৰ ফাচাইটিছ হ'ব পাৰে বা হিল স্পাৰ হ'ব পাৰে, এইবোৰ ধৰণৰ প্ৰব্লেম হ'ব পাৰে আৰু যিমানে আপোনাৰ এইটো বাঢ়ি যাব আপুনি আওকাণ কৰি থাকিব সিমানে পেইনটো বাঢ়ি গৈ থাকিব। যদি আপুনি এই প্ৰব্লেমসমূহ লৈ ফুৰিছে তেন্তে আপুনি কি কৰিব পাৰে ঘৰতে। ফাৰ্ষ্ট আপুনি ভৰি দুখনক ৰেষ্ট দিয়ক, লগতে বিষ বহা কামবিলাক নকৰিব আৰু আপুনি যিযোৰ জোতা বা চেণ্ডেল বেছিকৈ ব্যৱহাৰ কৰে এই জোতাযোৰ যাতে বা চেণ্ডেলযোৰ বহুত কমফৰ্টেবল হয়, যাতে ভিতৰখন আপোনাৰ স্পঞ্জি হয়, যাতে আপুনি পিন্ধি থাকিলেও আপোনাৰ ভৰিৰ তলুৱাত আপুনি পেইন ফিল নকৰে, তেনেকুৱা ধৰণৰ জোতা ব্যৱহাৰ কৰাটো আপোনাৰ বাবে বহুত উপযোগী। আৰু বিষ কমাবৰ কাৰণে আপুনি বৰফ ইউজ কৰিব পাৰে আৰু ফ'ৰ্থ আপুনি কি কৰিব ফিজিঅথেৰাপি এক্সাৰচাইজ কৰিব পাৰে আৰু এই এক্সাৰচাইজসমূহ মই লাষ্টত দেখাই দিম, আপোনালোকে চাই থাকিব। যদি আপোনাৰ এই প্ৰব্লেমসমূহ হৈ আছে তেতিয়াহ'লে আপোনালোকে কি কৰিব নালাগে এইটো জানি থোৱাটো নিতান্তই প্ৰয়োজন। প্ৰথমতে আপোনালোকে খালী ভৰিৰে কেতিয়াও খোজ নাকাঢ়িব। পেইন থকাৰ পাছতো নিজকে সান্তনা দি পেইন ইগনোৰ কৰি কাম নকৰিব। আঘাত ইয়াৰ ফলত কি হয় আপোনাৰ আঘাতটোৰ পৰিমাণ আৰু বাঢ়ি যোৱাৰ সম্ভাৱনা থাকে। আপোনালোকে এতিয়া মই ফিজিঅথেৰাপি টেকনিক কিছুমান দেখাম, আপোনালোকে এইবিলাক কৰি পিনি নিশ্চয় সুফল পাব। ফাৰ্ষ্ট আপোনালোকে ভৰিখন এই এক্টিভিটিটো কৰিব। এই এক্টিভিটিটো 1 2 3 4 5 6 7 8 9 10, ইয়াক কোৱা হয় এংকল টো পাম্প। ছেকেণ্ড আপোনালোকে কি কৰিব, আগলৈ এতিয়া কেতিয়াও জোৰত এনেকৈ টানিব নালাগে, সেইটো কাৰণে আৰু এটা এক্সাৰচাইজ দেখাম মই। গালে যিমান পাৰে আপোনালোকে ধৰক আপোনাৰ বাওঁ ভৰিটোত যদি প্ৰব্লেম আছে নহয় তেতিয়া আপুনি সোঁহাতখনেৰে গা ফালে টানিব। 1 2 3 4 5 6 7 8 9 10, এনেকৈ ধৰণে 10 বাৰ। 1 2 3 4 5 6 7 8 9 10, আকৌ এবাৰ দেখাম 1 2 3 4 5 6 7 8 9 10, এনেকৈ 10 বাৰ। থাৰ্ড আপোনালোকক এটা মই দেখাম মাছাজ এটা দেখাম।
কেনেকৈ আপোনালোকে কৰিব চাই ল'ব। আৰু কি কৰিব, আপোনালোকে এনেকুৱা এটা বস্তু ল'ব যিটোৱে নেকি আপোনাৰ ভৰি তলুৱাখনত দুখ নোপায়। আৰু ধৰক সৰ্বসাধাৰণতে আমাৰ ভৰি তলুৱাবিলাক খহটা হয়। যদি আপুনি অসুবিধা পায় তেতিয়াহ'লে আপুনি অলিভ অইল বা বডি লোচন জাতীয় এনেকুৱা বস্তু ইউজ কৰিব পাৰে। এতিয়া মই টেকনিকটো দেখাই দিম কেনেকৈ আপোনালোকে কৰিব। এনেকৈ আপোনালোকে দীঘলকৈ মাছাজ কৰিব। ছাইডবিলাকতো এনেকৈ মাছাজ কৰিব। আপোনালোকে য'ত য'ত বিষ অনুভৱ কৰে সেই এৰিয়াটো হাতত গোটেই সম্পূৰ্ণ মাছাজ কৰিব এনেকৈ। আৰু কেতিয়াবা কি হয়, ইয়াতে সৰু ক'ৰবাত এনেকৈ হেঁচি ধৰিলে বিষ অনুভৱ কৰে। এইবিলাক হিল স্পাৰ বুলি কোৱা যায়, মানে এক্সট্ৰা বন গ্ৰোথৰ ফলত হয়, কেলছিয়াম ডিপজিশ্যন হয় কাৰণে তেনেকুৱা ধৰণৰ হয়। সেইবিলাক থাকিলে অলপ বিষটো বেছি হৈ যায় আপুনি এনেকৈ হেঁচি ধৰিলে। তথাপিও আপুনি লাহে লাহে এইটো কৰিবলৈ চেষ্টা কৰিব। আৰু কি কৰিব, ক্লকৱাইজ এণ্টি ক্লকৱাইজ, ঘড়ী কাটাৰ দিশত আৰু ঘড়ী কাটাৰ বিপৰীত দিশত এনেকৈ ধৰণেও আপোনালোকে মাছাজ কৰিব। 6-7 মিনিট কৰিলে যথেষ্ট। ফ'ৰ্থ এক্সাৰচাইজটো মই দেখাম আপোনালোকৰ এই আৰ্চটো কেনেকৈ আপুনি ষ্ট্ৰেংথটো বঢ়াব, এই শক্তিশালী কেনেকৈ কৰিব লাগে তাৰ মই এক্সাৰচাইজ কৰি দেখাম। আপোনালোকে চাই পিনি কৰিব পাৰিব। কি কৰিব, এনেকৈ এখন কাপোৰ ল'ব পাৰে, সৰু কাপোৰ এখন ল'লেও হ'ল। মই এখন মোৰ সুবিধাৰ কাৰণে এখন ডাঙৰ কাপোৰ লৈছোঁ। কি কৰিব, আপোনালোকে কাপোৰখন এনেকৈ টানিব, টানি পিনি ৰখিব। 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 এনেকৈ আপোনালোকে 10 টাইমছ কৰিব, মৰ্ণিং ইভিনিং। এই 4টা ফিজিঅ'থেৰাপি টেকনিক ইউজ কৰি আপুনি ঘৰতে আপোনাৰ হিল পেইন বা গুৰুহা বিষটো নাইকিয়া কৰিব পাৰে। আৰু এয়াই আছিল আজি গুৰুহা বিষৰ ওপৰত মোৰ ক'বলগীয়াখিনি। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গ বা আপোনালোকৰ ফেমিলি মেম্বাৰৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।